নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাই মালয়েছিয়াত আমাৰ দ্বিতীয়টো দিন আৰম্ভ কৰিব লৈছোঁ আৰু আমি আজি যাম কুৱালালামপুৰ চিটিৰ পৰা অকণমান আঁতৰলৈ আৰু তাৰ বাবে প্ৰথমে আমি ব্ৰেকফাষ্ট কৰি ল'বলৈ আহিছোঁ আমাৰ হোটেল বুকিঙতে যিহেতু ব্ৰেকফাষ্ট ইনক্লুড কৰা আছিলে সেইটো কথা আমাৰ বাবে খুব সুবিধাজনক হ'ল বুলি মই আজি ভাবিছোঁ কাৰণ ইয়াৰ খাদ্যৰ লগত আমাৰ খাদ্য একেবাৰে নিমিলে আৰু সেইবাবে আমি আমাৰ নিজৰ বাবে ইণ্ডিয়ান ফুড বিচাৰি অকণমান হাবাথুৰি খাব লগা নিচিনা এটা অৱস্থা হৈছে গতিকে হোটেলতে যদি হ'লে আমি মানে ৰাতিপুৱা যদি ব্ৰেকফাষ্টটো কৰি যাব পাৰোঁ তেতিয়া আমাৰ মানে সুবিধা হয় অলপ পৰিৱেশটো খুব চাফা আৰু চিজিল কৰি সকলোবোৰ সজাই থোৱা থাকে আৰু ইয়াৰ পৰা নিজৰ পচন্দৰ খাদ্য লৈ খাব পৰা যায় ব্ৰেকফাষ্ট কৰি আমি এতিয়া তললৈ আহিলোঁ আৰু এতিয়া আমি কেব বুক কৰিছোঁ আৰু কেব অহালৈ ৰৈ আছোঁ এতিয়ালৈকে আমি যিমানবোৰ কেব বুক কৰিছোঁ এই সকলোবোৰ গ্ৰেব এপটোৰ জৰিয়তে কৰিছোঁ আৰু ছাৰ্ভিচ ভাল পাইছোঁ আপোনালোকে যদি ইয়ালৈ অহা কথা ভাবিছে তেতিয়াহ'লে সেই এপটোৰ জৰিয়তে কেব বুক কৰিব পাৰে আমাৰ কেব আহি পালেহি এতিয়া আমি যাবলৈ বিচৰা ঠাইখনলৈ যাম আপোনালোকে চাই থাকক ভিডিঅ'টি শেষলৈ গম পাব আজি আমি আহিছোঁ বাটু কেভ চাবলৈ যিটো মালয়েছিয়াৰ চেলাংগুৰ নামৰ ৰাজ্যখনৰ গম্বেক নামৰ ডিষ্ট্ৰিক্টত থকা এলানি গুহা য'ত পৃথিৱীৰ বিখ্যাত হিন্দু টেম্পল আছে আপোনালোক দেখুৱাই থাকিম ভিডিঅ'টি শেষলৈ চাই থাকিব এইটো হ'ল মেইন এণ্ট্ৰেঞ্চ আৰু এইফালে হাইৱে আমি এইফালেদি আহিলোঁ আমি যিহেতু কুৱালালামপুৰত আছোঁ আৰু তাৰ পৰা ইয়ালৈ দূৰত্বটো প্ৰায় 13 কিলোমিটাৰ সন্মুখত আছে ওখ ওখ চূণশিলৰ পাহাৰ আৰু এই পাহাৰবোৰৰ মাজত আছে হাজাৰ বছৰ পুৰণি এলানি গুহা আৰু এই গুহাবোৰৰ মাজত আছে কেইটামান পৃথিৱীৰ বিখ্যাত হিন্দু মন্দিৰ আৰু আজি আমি সেই বিখ্যাত মন্দিৰকেইটাকে চাবলৈ আহিছোঁ আৰু আপোনালোককো দেখুৱাম বুলি আশা কৰিছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈ সন্মুখত দেখা পোৱা বিশালাকায় এই মূৰ্তিটো হ'ল তামিলসকলৰ উপাস্য দেৱতা কাৰ্তিক ভগৱানৰ যিজন ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ পুত্ৰ আছিল আৰু এওঁক তামিলসকলে মুৰুগন হিচাপে সম্বোধন কৰে কাৰ্তিক ভগৱানৰ মূৰ্তিটোৰ দুয়োকাষে দুটা খুব ধুনীয়া মন্দিৰ আৰু ইয়াত বহুত বেছি চাউথ ইণ্ডিয়ান মূলৰ মানুহ দেখা পাইছোঁ আৰু মন্দিৰবোৰ দেখি আৰু মানুহবোৰ দেখি চাউথ ইণ্ডিয়াত থকাৰ অনুভৱ এটা হৈছে চাউথ ইণ্ডিয়ালৈ বাৰু যোৱা নাই কিন্তু চাউথ ইণ্ডিয়ান মন্দিৰবোৰত দেখাৰ যিবোৰ দৃশ্য সেই দৃশ্যবোৰ মনত পৰি গৈছে কাৰ্তিক ভগৱানৰ মূৰ্তিটোৰ কাষত যে অথনি দেখা পাইছিলোঁ ৰঙা নীলা সেউজীয়া বস্তুবোৰ সেইবোৰ হ'ল এই
চিৰিবোৰ আৰু এই চিৰিবোৰ বগাই পুৰা পাহাৰৰ ভিতৰত থকা গুহালৈ আমি যাব লাগিব আৰু চিৰিবোৰ বহুত বেছি থিয় দুশ ৭২টা থিয় থিয় চিৰি বগোৱাৰ পাছত ইয়াৰ তলৰ দৃশ্য চাওক আৰু অৱশেষত ভাগৰত আৰু ঘামি জুপি জুৰুলা হৈ পালোহি গুহা এয়া চোনশিলৰ পাহাৰৰ ভিতৰত থকা ডাঙৰ ডাঙৰ হাজাৰ হাজাৰ বছৰৰ পুৰণি গুহাবোৰ তলত মানুহৰ ভিৰ দেখিছেনে দেশী বিদেশী পৰ্যটকে গোটেই ঠাইখন ভৰি পৰিছেহি আৰু আমি ওপৰৰ গুহা আৰু মন্দিৰ চাই লাহেকৈ তললৈ নামি আহিলোঁ ইয়াতে আপোনালোকক এটা কথা জনাই থৈ দিওঁ যদি কেতিয়াবা ইয়ালৈ আহিম বুলি ভাবিছে তেন্তে সুবিধা হ'ব বুলি ভাবিলোঁ ইয়াত পুৰুষ হওক বা মহিলা আঁঠুৰ ওপৰলৈকে থকা আৰু স্লিভলেছ ড্ৰেছ পিন্ধি সোমাবলৈ দিয়া নহয় আৰু এটা কথা ইয়াতে বান্দৰৰ উৎপাত বহুত বেছি গতিকে নিজৰ বস্তুবোৰ খুব সাৱধানে ৰাখিব লগা হয় নহ'লে কোনটোৰ লগত বান্দৰে বস্তু থাপ মাৰি নি ক'ত খোৱাবগৈ কোনেও ক'ব নোৱাৰে আমি তললৈ নামি আহি ইয়াতে তলত থকা মন্দিৰৰ ভিতৰত সোমালোঁ এইবোৰ মন্দিৰৰ এলেকাৰ ভিতৰৰ দৃশ্য আৰু এই পুখুৰীটো দেখিছেনে গোটেই মাছেৰে ভৰি আছে
আমি অথনি চিৰি বগাই ওপৰলৈ যোৱা মন্দিৰটো ইয়াৰ মূল মন্দিৰ, আৰু ইয়াৰ কাষতে এইফালে আৰু বহুকেইটা মন্দিৰ আছে। আমি এতিয়া সেইফালে আহিছোঁ। ভাৰতৰ পৰা বহুখিনি দূৰত থাকিও নিজৰ দেশত থকাৰ দৰে অনুভৱ এটা লৈ আমি দুয়ো উভতিলোঁ। এতিয়া প্ৰথমে আমি হোটেললৈ যাম, তাত আৰাম কৰিম আৰু দুপৰীয়া পুনৰ ওলাই যাম। ক'লৈ যাম, কি কৰোঁ, আপোনালোকক সকলো ভিডিঅ'ৰ যোগেৰে দেখুৱাই থাকিম। ভিডিঅ'সমূহ চাই থাকিব আৰু আজিৰ ভিডিঅ'টি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আমি হোটেল আহি পালোহি। আজিৰ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ। ইয়াৰ পাছৰ ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াই থাকিম, চাই থাকিব আৰু কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। এতিয়ালৈ সামৰিছোঁ। বাই বাই।